নমস্কাৰ সকলোকে। মই আজি আপোনালোকলৈ এটা পিঠাগুড়ি ধুনীয়া সুস্বাদু ৰেচিপি লৈ আহিছোঁ। পিঠাগুড়িৰ লাডু বল খাবলৈ ইমানেই বেছি ধুনীয়া। আপোনালোকে এবাৰ বনাই খাই চাব। মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়া আপোনালোকে বনাই খাব পাৰিব। খুব ধুনীয়া এটা সুস্বাদু ৰেচিপি। 1 কাপ বা 1.5 কাপ পিঠাগুড়ি আৰু অকণমান ময়দা, অকণমান গাখীৰ আৰু এটা ৰসগোল্লা লাগিব। আপোনালোকে চাই থাকিব মই কেনেকৈ বনাওঁ। এতিয়া আপোনালোকক খাই দেখুৱাইছোঁ, দেখিছেনে? ৰসগোল্লাৰ নিচিনা লাগিছে। খাবলৈও খুব বেছি ধুনীয়া, ৰসগোল্লাতকৈও বেছি ধুনীয়া। এয়া মই আপোনালোকক খাই দেখুৱাইছোঁ। আমাৰ লিও আগবাঢ়ি আহিছে মই খাবলৈ ধৰা দেখি। এয়া আপোনালোকে খাই চাব, বহুত ধুনীয়া। বহুত ধুনীয়া। কেনেকৈ বনাইছোঁ চাওঁ আহকচোন। পিঠাগুড়ি অলপ লৈ ল'ব, কেঁচা পিঠাগুড়ি দেই, কেঁচা পিঠাগুড়ি ল'ব। তাৰপিছত এই অকণমান ময়দা লৈ ল'ব। তাৰপাছত ধুনীয়াকৈ মাৰি ল'ব। অকণমান নিমখ দি দিব সোৱাদটোৰ কাৰণে। তাৰপাছত এনেকৈ মাৰি ল'ব, আটা মৰা দি এনেকৈ মাৰি ল'ব। পানী একেবাৰতে দি নিদিব, অকণ অকণকৈ দি মাৰি ল'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়া বনাই খাব পাৰিব। তাৰপাছত এটা ৰসগোল্লা লাগিব আমাক। ৰসগোল্লাটো এয়া পানীখিনি, এই ৰসগোল্লাৰ যিখিনি চেনি পানী গোটেইখিনি চেপি ল'ব। এনেধৰণে চেপি পানীটো পেলাই দিব। তাৰপাছত এই ৰসগোল্লাটো ভাঙি তাৰ লগতে মিহলাই এনেকৈ মাৰি ল'ব। মাৰি লৈ ধুনীয়াকৈ মাৰি লৈ অকণ অকণ সৰু সৰুকৈ বল বনাই পেলাব। প্ৰায় হৈ গৈছে। এতিয়া সৰু সৰুকৈ বল বনাই ল'ব। একেবাৰে সহজ আৰু সুন্দৰ ৰেচিপি। এনেকৈ সৰু সৰু বল বনাই লোৱাৰ পাছত আপোনালোকে গাখীৰত অকণমান চেনি দি উতলাই দিব। আৰু যেতিয়া গ্ৰেভি হৈ আহিব তেতিয়া নমাই থ'লে হৈ গ'ল। বহুত এটা ধুনীয়া ৰেচিপি, খুব সহজতে বনাব পাৰি আৰু খুব কম খৰচতে হয়। আপোনালোকে বনাই নিশ্চয় খাব। এয়া মই সৰু সৰুকৈ বলবোৰ বনাই আছোঁ। পিঠাগুড়িৰে বিভিন্ন ধৰণৰ আমি ৰেচিপি বনাই খাব পাৰোঁ। খালি 2-এটা বস্তু তাত ব্যৱহাৰ কৰিলেই হ'ল। এয়া এতিয়া বলখিনিও ৰেডি হৈ গ'ল মোৰ। এতিয়া চচ এটাত গাখীৰ লৈ তাতে চেনি আৰু ইলাচি 2টা দিম। ধুনীয়াকৈ উতলাই লৈ তাত বলখিনি দি দিম। তাৰপাছত উতলি উতলি যেতিয়া গ্ৰেভি হৈ যাব, বলকেইটা খাবৰ কাৰণে উপযুক্ত হৈ যাব, আপোনালোকে এনেধৰণে বনাই খাব। এনেধৰণৰ নতুন ভিডিঅ' লৈ মই আকৌ আহিম। যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যিসকল নতুনকৈ আহিছে ফ'ল' কৰি দিব। এতিয়া মই ইয়াত চেনি দি দিছোঁ। তাৰপাছত ইলাচি দি দিম। ইলাচি 2টা থেতেলিয়াই তাতে দি দিম। এয়া ইলাচি থেতেলিয়াই দি দিম। তাৰপাছত গোটেই বলখিনি মই তাতে দি দিম। উতলি উতলি যেতিয়া গ্ৰেভি হৈ পৰিব তেতিয়া নমাই থ'ব আৰু ঠাণ্ডা হ'লে খাব পাৰিব। আজিলৈ আহিছোঁ। বাই।